হাই দোস্ত, ওয়েলকাম ব্যাক টু মাই চেনেল। তো আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। তো ভিডিঅ'টো এনেকুৱা যে এটা সৰু মাইনা আছিলে। তো মাইনাটোই ধুনীয়া ধুনীয়া আমাৰ পেলনীয়া বস্তুৰ পৰা পুতলা বনায়। তো পুতলা হওক যিকোনো বস্তু বনায়। তো মাইনাটোই এদিন কৈছিলে যে দাদা মই এনেকুৱা বস্তু বনাওঁ, তো আপুনি চাওক কেনেকুৱা হৈছে। মই চালোঁ যে মানে কি তাই অদ্ভুত ধৰণৰ মানে বস্তু বনায়। আৰু মই কৈছিলোঁ যে তুমি এটা যিবিলাক পেলনীয়া বস্তু আছে, পেলনীয়া বস্তুৰ দ্বাৰা যিটো বস্তু বনোৱা মোক এদিন পঠাই দিবা, মই চাম আৰু কেনেকৈ বনোৱা। তো মই কৈছিলোঁ যদিও তাই বনাই থোৱা বস্তুখিনি দেখিছিলোঁ, কিন্তু তাই কেনেকৈ বনাইছিল, কেনেকুৱা ধৰণৰ বস্তু সংগ্ৰহ কৰি সেই পেলনীয়া বস্তুৰ পৰা এটা নতুন আকৃতি দিছিল। তো সেইটো মই দেখা নাছিলোঁ। তো তেতিয়া মাইনাটোক কৈছিলোঁ যে মাইনা তুমি মোক বনাই দিবা, মই চাম। আৰু মাইনাই যোৱা কালি মোলৈ হোৱাটছআপত পঠাই দিলে যে তাই এনেকুৱা ধৰণৰ বস্তু বনাইছে, এটা পেংগুইন বনাইছে। তো পেংগুইনটো কিহৰ পৰা বনাইছে, তাতে খোৱা কণী, আমি যিটো কণী খাওঁ সেই কণীৰ বাকলি, অলপমান তুলা, এই ধৰণৰ বস্তু লৈ পেংগুইনটো বনাইছে আৰু বনাই মোক পঠাই দিছে। তো মই চালোঁ, মই ভাল লাগিছে, মানে ধুনীয়া বস্তু বনাইছে। এনেকুৱা প্ৰতিভা সকলো শিশুৰে থাকিব লাগে। তো সৰুৰ পৰা যেতিয়া এনেকুৱা বস্তুবোৰ বনাবলৈ শিকে আৰু এনেকুৱা বস্তু বনায়, তো বহুত ভাল লাগে। আৰু আগলৈ যাতে মাইনাই আৰু ধুনীয়া ধুনীয়া বস্তু বনায়, তাৰ কাৰণে তাইক মোৰ পৰা অনুৰোধ যে আৰু ভালদৰে শিকক আৰু বনাওক। তো আপোনালোকে ভিডিঅ'টো চাওক, যদি ভাল পায় তো শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা প্ৰতিভা যাতে সকলো আমাৰ যিবিলাক সৰু সৰু ভাইটি ভণ্টি আছে, তেওঁলোকে তেনেকুৱা ধৰণৰ শিকি বনাই আৰু আগলৈকে আগুৱাই যাব পাৰে। তো সেইবাবে সেই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ।